হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আগন্তুক ইংৰাজী নৱবৰ্ষৰ হিয়াৰ ভৰা শুভেচ্ছা মোৰ ফালৰ পৰা সকলোলৈকে যাচিলোঁ আৰু অনাগত দিনবিলাক আপোনালোক সকলো ভালে কুশলে থাকে তাৰে মোৰ কামনা। আজি বছৰৰ শেষৰটি দিন। আমাৰ কেম্পাছৰ সকলোৱে লগে ভাগে মিলিজুলি এসাঁজ খাওঁ বুলি ভাবিছোঁ। তাকে অলপ আয়োজন কৰি থকা হৈছে। তাকে আপোনালোকক অলপ দেখুৱাম বুলি ভাবিছোঁ, ভিডিঅ'টো চাই থাকিব। কেৰাহী যে পাতিছা, জুই ধৰিব লাগে দেই, জুই ধৰিব লাগে। এইজনী আমাৰ মমুৱে নাচি আছে, তাই খুব ফূৰ্তি পাইছে, গান লাগি আছে। মই গানটো কাটি দিছোঁ কপিৰাইট লাগে বুলি। খানা অলপ দেৰিকৈ বনালেও হ'ব, কাৰণ আমি সকলোৱে লাগি ভাগি বনাওঁতে কিমান টাইম লাগিবনো। সেইকাৰণে আমি এতিয়া গান লগাই থৈছোঁ। আমাৰ ছোৱালীয়ে নাচি আছে আৰু আমিও মাজে সময়ে নাচি আছোঁ বাৰু। ইয়াত জুই জ্বলাই থোৱা হৈছে, যিহেতু ইমান ঠাণ্ডা পৰিছে, জুই নেহেকাকৈ জানো থাকিব পাৰি। ইয়াত গগৈদা বহি আছে। ডিম বইল কৰি থকা হৈছে ইয়াত। এয়া আস্মিকাই পাচলি কাটি আছে। আৰু এই চুঙাকেইটা আপোনালোকে দেখিছে নহয়, এইকেইটাত আজি আমি চুঙা চাউল পুৰিম আৰু ব্ৰইলাৰ চুঙাত দিম। এয়া দুটামান চুঙা পুৰিলে। ডিম বইল কৰা হৈ গ'ল। এতিয়া আমি সকলোৱে চাহ একাপ খাই ল'ব পাৰিম। আমাৰ খানা আয়োজন চলি আছে। আমাৰ আণ্টিয়ে মাংস বনাইছে। এয়া অলপ দেখাই দিছোঁ, লোকেল মুৰ্গী। ধুনীয়া হৈছে কালাৰটো, খাবলৈ চাগে আৰু টেষ্টি হ'ব। আস্মিকাই লাই কাটি আছে, চুঙাত ব্ৰইলাৰ দিব। আজি প্ৰথম খাম চুঙাত দিয়া ব্ৰইলাৰ আৰু লাই শাক। কেনেকুৱা লাগে খালেহে গম পাম, কিন্তু টেষ্টি হ'ব যেনে লাগিছে বাৰু দেখাত। কৃষ্ণন ছাৰ আহিলে। হয়। মইনা মাংস ভাল পোৱা? তুমি বিহু নাচিবা? এই ভণ্টিৰ লগত কথা পতা। ইতিমধ্যে চুঙাত দিয়া মাংস খাব পৰা হৈ গ'ল। ধুনীয়াকৈ কলপাতত সজাই দিয়া হৈছে চুঙাত দিয়া ব্ৰইলাৰ মাংস, চুঙাত দিয়া চাউল আৰু পালেঙৰ চাটনি। আমি সকলোৱে ইয়াৰ অলপ জুতি লৈ লৈছোঁ, তাৰপাছত আকৌ ভাত খাব লাগিব। ভাতো হৈ গ'ল। এতিয়া মতা মানুহ কেইজনক আগতে ভাত দি দিয়া হৈছে, তাৰপাছত আমি মাইকী মানুহবিলাকে লাহে লাহে খাম। আমি ভাত পানী খাই এইমাত্ৰ আজৰি হৈছোঁ। আমাৰ ৰাইজে জুই ফুৰাই আছে, ভাত পানী খাই আজৰি হয়। নতুন বছৰক আদৰিবলৈ চবেই অপেক্ষা কৰি আছে। আন্টি নমস্কাৰ। চবেই নতুন বছৰক আদৰিবলৈ ৰৈ আছে। এয়া গগৈদা। ভাত পানী খাই হোৱাৰ পাছত আমি সকলোৰে লগত এপাক নাচিলোঁ। নতুন বছৰক আদৰিবলৈ এতিয়াও অলপ সময় আছে। সঁচাকৈ বহুত ফূৰ্তি কৰিলোঁ, বহুত ভাল লাগিল সকলোৰে লগত। আমাৰ নাচ দেখিলে কিন্তু আপোনালোকে নাহাঁহিব দেই। আমি কি নাচিছোঁ নাজানো আৰু, যোনে যি জানো তাকে নাচিছোঁ। মুঠতে ফূৰ্তি কৰিছোঁ, বহুত ফূৰ্তি কৰিছোঁ। এতিয়া 12টা বাজিলে, সকলোৱে নতুন বছৰত আদৰাৰ ফূৰ্তিৰে হেল্ল' এভৰিৱান, আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন। মই পুনৰবাৰ আকৌ সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আজি সকলোৱে চাগে পিকনিক খাইছে আৰু কিছুমানে কালিও খাইছে, আমিও কালি খাইছিলোঁ। কিন্তু আজি আমি লগৰবিলাকে মিলি আকৌ এই ছাৰ এজনৰ ঘৰতে আয়োজন কৰা হৈছে, তালৈকে আহি আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব।
হেপী নিউ ইয়েৰ। ইয়াত আহি পাই আমি সকলো কামত লাগি গৈছোঁ, কোনো ৰৈ থকা নাই। পাচলি কটাই পাচলি কাটিছে, এয়া চাহ বনোৱাই চাহ বনাইছে, এয়া মই মাংস বনোৱাত লাগিছোঁ। মই ব্ৰইলাৰ ড্ৰাই ফ্ৰাই বনাইছোঁ আৰু কেপচিকাম দিয়া হ'ব, মানে চিলি চিকেন। মনোজ ছাৰে জুই জ্বলাই দিছে, নহ'লে ইমান ধুৱাইছে। এইখিনি ভাতৰ কাৰণে পানী গৰম কৰি থোৱা হৈছে। এওঁলোকে ইয়াত কথা পাতি আছে, মইনাকেইজনীয়ে খেলি আছে, ছাৰহঁতেও ইয়াত কথা পাতি আছে। ইয়াত চব ৰেডি কৰি থোৱা হৈছে, বেঙেনা পুৰিবলৈ আছে, লাই শাক, এয়া মাংস দি জ্বলা চব্জি এখন বনাব লাগিব, আৰু ইয়াত শুকান চব্জি এখন বনাব লাগিব, বাদামী আলু, গাজৰ চাজৰ দি। এয়া মনোজ ছাৰে লোকেল মাংস দেখাইছে, লোকেল মাংস ইতিমধ্যে বনাই হৈ গৈছে। আমাৰ এখেত আকৌ ভিডিঅ' কৰি থকাত ব্যস্ত। চিলি চিকেন হৈ গৈছে, ইমান ধুনীয়া লাগিছে, বাতিত সজাই দিছে ওপৰত এনেকৈ ধনিয়া পাত দি। এতিয়া সকলোৱে খালী খালীকৈ খাই লওঁ, ভাত খাবলৈ অলপ টাইম আছে। সকলো খোৱাত ব্যস্ত। ছাৰসকলে টেষ্টি হৈছে বুলিয়ে কৈছে, কাৰণ তেওঁলোকে ইমান মনোযোগেৰে খাইছে। এয়া লাই শাক, মাংস দি জ্বলা চব্জি এখন মই বনাইছিলোঁ, কাৰণ বেলেগ জ্বলা চব্জি একো বনোৱা হোৱা নাই। খানা হৈ গ'ল, এতিয়া ৰাইজ বহিছে খাবলৈ, আৰু আমি অলপ লাহে লাহে বহিম বুলি ভাবিছোঁ। এই সৰু ল'ৰা ছোৱালীকেইটাক খুৱাই লওঁ, আৰু আমাৰ এই পুৰুষসকলে খাই লওক। সঁচাকৈ বহুত ভাল লাগে দেই, কিবা এটা এৰেঞ্জ কৰি বনাই মেলি খোৱা মজাটোৱেই বেলেগ। আমি খাবলৈ বহিছোঁ, সকলোৰে লগত ফটো এখন তুলি থওঁ বুলি ভাবিলোঁ। মোৰ পাতখন চাওঁ কি কি খাইছোঁ। মুৰ্গী মাংস, বইল ডিম, পালেং পনীৰ, বেঙেনা পিটিকা, শুকান চব্জি, চালাড আৰু লাই শাকৰ মাংস দিয়া জ্বলা চব্জি, দাইল আৰু নেমুটো লোৱা নাই। এয়া আমি নতুন বছৰ খানা ৰাইজৰ লগত খাইছোঁ। মানে আমাৰ আয়োজন কৰোঁতে দেৰি হ'ল, ৰাইজসকল আহি পাওঁতে 1টামান বাজিলে। সকলো খোৱাত ব্যস্ত। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।